নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি পিছে মই ভাতৰ ভিডিঅ' আনা নাই। আজি মই চিকেন চুপ অলপ বনাইছিলোঁ, তাকে ভিডিঅ' কৰি থলোঁ। এয়া মই সৰু সৰুকৈ গাজৰৰ টুকুৰা কৰি ল'লোঁ আৰু এইফালে পিঁয়াজৰ সৰু সৰু টুকুৰা কৰি এনেকৈ কুকাৰত দি কেইটুকুৰামান মাংস দি অলপ চিকেন চুপ খাওঁ। ঠাণ্ডাৰ বতৰ চিকেন চুপ সকলোৱে খায় বাৰু। মই কেনেকৈ বনাওঁ তাকে দেখাইছোঁ। এইফালে কুকাৰত 3টা চিটি দিলোঁ। আপোনালোকৰ ইচ্ছা, আপোনালোকে 5টাও দিব পাৰে, যিমান সিজাই লৈ আপোনালোকৰ কথা। মই 3টা চিটি দিছোঁ, দি অফ কৰি এইফালে মই কৰ্ণফ্ল'ৰ মিলাইছিলোঁ, কিন্তু ভিডিঅ'টো কৰিছিলোঁ কিন্তু ভাল নহ'ল। আৰু এয়া মই 1 কাপত আধা চামুচ কৰ্ণফ্ল'ৰ মিলাই ইয়াতে ঢালি লৈছোঁ। তাৰপিছত আকৌ অকণ সিজাম। তাৰপিছত এইফালে মাংস আৰু এইবোৰ যি ভেজিটেবল দিয়ে আপোনালোকে অকণমান গুড়া কৰি ভাঙি ল'লে খাবলৈ বেছি সোৱাদ হয়। আৰু এইদৰে মই অকণমান ভাঙি ভাঙি লৈ দিগদাৰো হৈছে, এখন হাতে ধৰি আছোঁ, এখন হাতে কৰি আছোঁ। তাৰপিছত এই আমাৰ চিকেন চুপ ৰেডি। খাবলৈ বৰ ধুনীয়া হয় ঠাণ্ডাৰ দিনত এনেকুৱা চিকেন চুপ অলপ পালে, আৰু কি লাগে বাৰু হয়নে ৰাইজ। এয়া আমাৰ ৰেডি হৈ গ'ল, খাবলৈও বৰ ধুনীয়া লাগিলে। তেনেহ'লে আজিলৈ আহোঁ, বাই বাই।